মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই চিত্ৰকেইটালৈ লক্ষ্য কৰাচোন। এই সকলোবোৰ চিত্ৰই সমতলীয়, অৰ্থাৎ একেখন সমতলত আছে। চিত্ৰবোৰ সসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত, অৰ্থাৎ ৰেখাখণ্ডৰ সংখ্যা গণনা কৰিব পাৰি। চিত্ৰবোৰ সৰল, অৰ্থাৎ চিত্ৰকেইটা গঠন কৰা বক্ৰই দুই প্ৰান্তবিন্দুৰ মাজত নিজকে কতো কটাকটি কৰা নাই। আৰু চিত্ৰকেইটা বন্ধ, কিয়নো চিত্ৰকেইটা গঠন কৰা বক্ৰকেইটাৰ প্ৰান্তবিন্দু দুটা একে, অৰ্থাৎ বক্ৰকেইটাই এটা বিন্দুত আৰম্ভ কৰি পুনৰ ঘূৰি আহি সেই বিন্দুতে মিলিছে। এনেধৰণৰ চিত্ৰক বহুভুজ বুলি কোৱা হয়। অৰ্থাৎ সসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধ সমতলীয় চিত্ৰক বহুভুজ বোলা হয়। বহুভুজৰ নামকৰণ। বহুভুজবোৰৰ বাহুৰ সংখ্যা বা শীৰ্ষবিন্দুৰ সংখ্যা অনুসৰি এটা বহুভুজক বিভিন্ন ধৰণে নামকৰণ কৰা হয়। তিনিটা বাহু বা তিনিটা শীৰ্ষবিন্দু বিশিষ্ট বহুভুজ এটাক ত্ৰিভুজ বুলি কোৱা হয়। একেদৰে চাৰিটা বাহু বা চাৰিটা শীৰ্ষবিন্দু বিশিষ্ট বহুভুজ এটাক চতুৰ্ভুজ বুলি কোৱা হয়। পাঁচটা বাহু বা পাঁচটা শীৰ্ষবিন্দু বিশিষ্ট বহুভুজক পঞ্চভুজ বুলি কোৱা হয়। ছটা বাহু বা ছটা শীৰ্ষবিন্দু বিশিষ্ট বহুভুজক ষড়ভুজ বোলে। সাতটা বাহু বা সাতটা শীৰ্ষবিন্দু বিশিষ্ট বহুভুজক সপ্তভুজ বোলে। আঠটা বাহু বা আঠটা শীৰ্ষবিন্দু বিশিষ্ট বহুভুজ এটাক অষ্টভুজ বুলি কোৱা হয়। নটা বাহু বা নটা শীৰ্ষবিন্দু বিশিষ্ট বহুভুজক নৱভুজ বোলে। আৰু যদি বহুভুজটোৰ বাহু বা শীৰ্ষবিন্দুৰ সংখ্যা 10টা হয়, তেন্তে বহুভুজটোক দশভুজ বুলি কোৱা হয়। বহুভুজৰ অন্তঃকোণ আৰু বহিকোণ। বহুভুজ এটাৰ অন্তৰ্ভাগত থকা কোণকেইটাক অন্তঃকোণ বুলি কোৱা হয়। চিত্ৰত কোণ 1, কোণ 2, কোণ 3 আৰু কোণ 4 হ'ল একোটা অন্তঃকোণ। যদি বহুভুজ এটাৰ যিকোনো এটা বাহুক যিকোনো দিশত বঢ়াই দিয়া হয়, তেন্তে এটা বহিকোণ উৎপন্ন হয়। যেনে ABCD বহুভুজটোত AB বাহু B বিন্দুৰ দিশত E বিন্দুলৈ বঢ়াই দিওঁতে এটা বহিকোণ কোণ 5 উৎপন্ন হৈছে। একেদৰে BA বাহু A বিন্দুৰ দিশত G বিন্দুলৈ বঢ়াই দিওঁতে আৰু এটা বহিকোণ কোণ 6 উৎপন্ন হৈছে। বহুভুজৰ কৰ্ণ। এই চিত্ৰটোলৈ লক্ষ্য কৰাচোন। যদি এই বহুভুজটোৰ ওচৰা ওচৰি নথকা যিকোনো দুটা শীৰ্ষবিন্দু যেনে A আৰু C নাইবা B আৰু D এডাল ৰেখাখণ্ডৰে সংযোগ কৰা হয়, তেন্তে ৰেখাখণ্ডডালক বহুভুজটোৰ কৰ্ণ বুলি কোৱা হয়। চিত্ৰত AC আৰু BD ৰেখাখণ্ড দুডাল হ'ল ABCDE বহুভুজটোৰ দুডাল কৰ্ণ। ইয়াৰ উপৰিও আমি বহুভুজটোত আন আন কৰ্ণও পাব পাৰোঁ, যেনে AD, BE আৰু CE। অৰ্থাৎ বহুভুজৰ সন্নিহিত নোহোৱা যিকোনো দুটা শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডক বহুভুজৰ কৰ্ণ বুলি কোৱা হয়। বহুভুজৰ সন্নিহিত কোণ আৰু সন্নিহিত বাহু। এটা উমৈহতীয়া বাহু থকা দুটা কোণক সন্নিহিত কোণ বোলা হয়। অৰ্থাৎ এটা বহুভুজৰ একেটা বাহুৰ দুই প্ৰান্তত থকা কোণ দুটাক সন্নিহিত কোণ বোলে। চিত্ৰত থকা বহুভুজটোৰ DC বাহুৰ দুই প্ৰান্তত থকা কোণ D আৰু কোণ C হ'ল এযোৰ সন্নিহিত কোণ। একেদৰে AB বাহুৰ দুই প্ৰান্তত থকা কোণ A আৰু কোণ B হ'ল অন্য এযোৰ সন্নিহিত কোণ। এটা উমৈহতীয়া শীৰ্ষবিন্দু থকা দুটা বাহুক বহুভুজৰ সন্নিহিত বাহু বোলে। অৰ্থাৎ এটা বহুভুজৰ এটা বাহু য'ত শেষ হয়, তাতে যদি আন এটা বাহু আৰম্ভ হয়, সেই বাহু দুটাক সন্নিহিত বাহু বোলে। চিত্ৰত থকা বহুভুজটোত AB আৰু BC এযোৰ সন্নিহিত বাহু, কাৰণ AB আৰু BC বাহু দুয়োৰে উমৈহতীয়া বা সাধাৰণ শীৰ্ষবিন্দু হ'ল B শীৰ্ষবিন্দু। একেদৰে BC আৰু CD, CD আৰু DE, D আৰু AE আৰু AB আৰু AE বহুভুজটোৰ আন আন সন্নিহিত বাহু। উত্তল বহুভুজ। ছাত্ৰ ছাত্ৰীসকল, এই বহুভুজ কেইটা মন কৰাচোন। তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে ইয়াত থকা প্ৰতিটো বহুভুজৰ অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম। লগতে প্ৰতিটো বহুভুজৰ কৰ্ণ বহুভুজটোৰ ভিতৰৰ ফালে আছে। এনেধৰণৰ বহুভুজক উত্তল বহুভুজ বোলে। অৰ্থাৎ যি বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম আৰু প্ৰতিটো কৰ্ণ বহুভুজটোৰ ভিতৰৰ ফালে থাকে, সেই বহুভুজক উত্তল বহুভুজ বোলা হয়। আনহাতে এই বহুভুজ কেইটা লক্ষ্য কৰিলে দেখা পাবা যে ইয়াত থকা প্ৰতিটো বহুভুজৰ অতি কমেও এটা অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ বেছি আৰু কমেও এডাল কৰ্ণ বহুভুজটোৰ বাহিৰৰ ফালে আছে। এনেকুৱা বহুভুজক অৱতল বহুভুজ বোলে। অৰ্থাৎ যি বহুভুজৰ অতি কমেও এটা অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ বেছি আৰু কমেও এডাল কৰ্ণ বহুভুজটোৰ বাহিৰৰ ফালে থাকে, সেই বহুভুজক অৱতল বহুভুজ বোলে। এই উত্তল বহুভুজ দুটা লক্ষ্য কৰাচোন। প্ৰথম বহুভুজটোত
বাহুকেইটাৰ দিশ অসমান আৰু অন্তঃকোণকেইটাও সমান নহয় এনে ধৰণৰ উত্তল বহুভুজক বিষমবাহু বহুভুজ বোলে অৰ্থাৎ যি উত্তল বহুভুজৰ বাহুকেইটা অসমান আৰু অন্তঃকোণকেইটাও সমান নহয় সেই উত্তল বহুভুজক বিষমবাহু বহুভুজ বোলে আনহাতে দ্বিতীয়টো উত্তল বহুভুজৰ প্ৰতিটো বাহুৰ দিশ সমান আৰু প্ৰতিটো অন্তঃকোণৰ মানো সমান এনে ধৰণৰ উত্তল বহুভুজক সুষম বহুভুজ বোলা হয় অৰ্থাৎ যি উত্তল বহুভুজৰ প্ৰতিটো বাহুৰ দিশ সমান আৰু প্ৰতিটো কোণৰ মাপও সমান সেই উত্তল বহুভুজক সুষম বহুভুজ বোলা হয় এতিয়া স্ক্ৰীনত দেখুৱাই থকা অংশত স্পৰ্শ কৰি কেইটামান প্ৰশ্নৰ উত্তৰ দিয়াচোন